নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে আপুনি চেনেলটি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। ধন্যবাদ। আজিৰ পাঠ ভাৰ্বছ এণ্ড দেয়াৰ ভেৰিয়াছ কাইণ্ডছ। আজি আমি আলোচনা কৰিম ক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ভাৰ্ব কাক বোলে তাক জানি লোৱা হওক। যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ভাৰ্ব বা ক্ৰিয়া বোলে। উদাহৰণস্বৰূপে আই ৰিড বুক, ইয়াত ৰিড অৰ্থাৎ পঢ়াটো হৈছে ভাৰ্ব বা ক্ৰিয়া। এতিয়া আমি ক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথমতে মেইন ভাৰ্ব অৰ্থাৎ মূল ক্ৰিয়া আৰু 2 নম্বৰ হেল্পিং ভাৰ্ব অৰ্থাৎ সহায়কাৰী ক্ৰিয়াৰ বিষয়ে আমি জানি লোৱা হওক। মেইন ভাৰ্ব হৈছে কৰ্তাই কোনো এটা কাম কৰা বা হোৱা বুজালে তাক মেইন ভাৰ্ব বুলি কোৱা হয়। যেনে আই ইট ৰাইচ, ইয়াত ইটটো হৈছে মেইন ভাৰ্ব। ইয়াত মোৰ দ্বাৰা ভাত খোৱা কামটো কৰা হৈছে। ইংৰাজীত বাক্যৰ গঠন অনুসৰি ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট একাধিক্ৰমে বাক্যটো লিখা হয়। এইবাৰ আমি অক্সিলাৰী ভাৰ্বছ অৰ্থাৎ হেল্পিং ভাৰ্বছৰ বিষয়ে জানিম। যি ভাৰ্বে আন ভাৰ্বৰ আগত বহি নাম্বাৰ, টেন্স, মুড আদি প্ৰকাশ কৰাত সহায় কৰে তাক অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বোলে। অক্সিলাৰী ভাৰ্ব সৰ্বমুঠ 24টা। অক্সিলাৰী ভাৰ্ব 2 প্ৰকাৰৰ, মডেল অক্সিলাৰী ভাৰ্ব আৰু প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব। বন্ধুসকল মনত ৰাখিব, মডেল অক্সিলাৰী ভাৰ্ব হ'ল কেন, কুড, মে, মাইট, চেল, শুড, নিড, মাষ্ট, দেয়াৰ, ইউজ টু আৰু অট টু। আনহাতে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্বসমূহ হ'ল বি, এম, ইজ, আৰ, ৱাজ, ৱেৰ, বিন, ডু, ডাজ, ডিড, ডান আৰু হেভ, হেজ, হেড। মনত ৰাখিব। আৰু ইয়াৰে উদাহৰণসমূহ হ'ল আই চেল গ টু স্কুল, ইয়াত চেলটো হৈছে অক্সিলাৰী ভাৰ্ব। ইউ মাষ্ট লাভ ইয়ৰ অ'ন কাণ্ট্ৰি, ইয়াত মাষ্টটো হৈছে অক্সিলাৰী ভাৰ্ব। এইবাৰ আমি ট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ সকৰ্মক ক্ৰিয়া আৰু ইনট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ অকৰ্মক ক্ৰিয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। এইটো ভাৰ্বৰে অন্য এটা ভাগ। ট্ৰেনজিটিভ ভাৰ্ব হৈছে যি ভাৰ্বৰ অবজেক্ট অৰ্থাৎ কৰ্ম থাকে তাক ট্ৰেনজিটিভ ভাৰ্ব বোলে। যেনে আই ৰিড এ নিউজ পেপাৰ। এইবাৰ আমি ইনট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ অকৰ্মক ক্ৰিয়াৰ বিষয়ে জানিম। যি ভাৰ্বৰ অবজেক্ট অৰ্থাৎ কৰ্ম নাথাকে তাক ইনট্ৰেনজিটিভ ভাৰ্ব বোলে। যেনে দ্য বাৰ্ড ফ্লাইজ। এইবাৰ আমি ফাইনিট ভাৰ্ব অৰ্থাৎ সমাপিকা ক্ৰিয়া আৰু নন ফাইনিট ভাৰ্ব অৰ্থাৎ অসমাপিকা ক্ৰিয়াৰ বিষয়ে জানো আহক। যিবোৰ ভাৰ্বৰ দ্বাৰা চেণ্টেন্সৰ অৰ্থ সম্পূৰ্ণ হয় আৰু যিবোৰ ভাৰ্বৰ ৰূপ নাম্বাৰ আৰু পাৰ্চন অনুসৰি সলনি হয় সেইবোৰক ফাইনিট ভাৰ্ব বোলে। গতিকে আমি ফাইনিট ভাৰ্ব মানে বুজি পালোঁ যে সমাপিকা ক্ৰিয়া যিটো ভাৰ্বৰ দ্বাৰা বাক্যটো সম্পূৰ্ণ হয়। যেনে চি কেম হিয়াৰ, ইয়াত কেমটোৱে বাক্যটো সম্পূৰ্ণ বুজাইছে, তাই ইয়ালৈ আহিছিল। এইবাৰ আমি নন ফাইনিট ভাৰ্ব অৰ্থাৎ অসমাপিকা ক্ৰিয়ালৈ আহোঁ। এইটো সমাপিকা ক্ৰিয়াৰ বিপৰীত এটা ক্ৰিয়া। যিবোৰ ভাৰ্বৰ দ্বাৰা চেণ্টেন্সৰ অৰ্থ সম্পূৰ্ণ নহয় আৰু যিবোৰ ভাৰ্বৰ ৰূপ নাম্বাৰ আৰু পাৰ্চন অনুসৰি সলনি নহয় সেইবোৰক নন ফাইনিট ভাৰ্ব বোলে। উদাহৰণস্বৰূপে চি ষ্টাডিজ হাৰ্ড টু পাছ দ্য এক্সামিনেশ্যন, ইয়াত টু পাছটো নিদিলেও বাক্যটো অসম্পূৰ্ণ নুবুজায়, সেয়েহে ই নন ফাইনিট ভাৰ্ব। আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে। চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।